নমস্কাৰ, মই ৰজব। দেশৰ কোটি কোটি লোকৰ বাবে ডাঙৰ খবৰ। চৰকাৰে আনিছে বিশেষ আঁচনি। বিদ্যুৎ বিল বচাবলৈ চৰকাৰে আনিছে বিশেষ আঁচনি। এতিয়াৰ পৰা বিদ্যুৎ বিল শূন্য হ'ব আপোনাৰ। ৩০০ ইউনিট পৰ্যন্ত লাভ কৰিব বিনামূলীয়া বিদ্যুৎ। বিদ্যুৎ বিলক লৈ চিন্তা কৰিবলগীয়া কোনো কাৰণ নাই। সৌৰ শক্তি আঁচনিৰ জৰিয়তে লাভ কৰিব বিনামূলীয়া বিদ্যুৎ। বিদ্যুৎ বিল শূন্য হ'বৰ বাবে আপোনাৰ ঘৰত লগাব লাগিব সোলাৰ পেনেল। সোলাৰ পেনেল লগাবলৈ চৰকাৰে দিব বিশেষ সুবিধা। বিনামূলীয়াভাৱে সোলাৰ পেনেল লগাই দিব চৰকাৰে। প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ আঁচনিৰ জৰিয়তে হিতাধিকাৰীয়ে লাভ কৰিব বিনামূলীয়া বিদ্যুৎ। সূৰ্য ঘৰ লাভ কৰাৰ উপৰিও আপুনি আপোনাৰ ঘৰত লগাব পাৰে সোলাৰ পেনেল। সোলাৰ পেনেল লগাবৰ বাবে কিদৰে কৰিব আবেদন? ইয়াৰ বাবে লাগিব আপোনাক কেইবাটাও নথিপত্ৰ। প্ৰথম অৱস্থাত আপুনি ৰাজ্যৰ নাম বাছনি কৰিব লাগিব। ইয়াৰ পিছতে আপুনি বাছনি কৰিব লাগিব বিদ্যুৎ যোগান ধৰা কোম্পানীৰ নাম। কোম্পানীৰ নাম দিয়াৰ পিছতে আপুনি দিব লাগিব গ্ৰাহক উপভোক্তাৰ নাম। ইয়াৰ পিছত দিব লাগিব বৈধ মোবাইল নম্বৰ। মোবাইল নম্বৰৰ লগতে আপুনি দিব লাগিব ইমেইল আইডি। যদি ইমেইল আইডি নাই তেতিয়াহ'লে অতি শীঘ্ৰেই ক্ৰিয়েট কৰি ল'ব। এইখিনি কাম কৰাৰ পিছতে আহিব দ্বিতীয় পৰ্যায়। কনজিউমাৰ নম্বৰ আৰু মোবাইল নম্বৰৰ সৈতে লগ ইন কৰিব। প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ আঁচনিৰ জৰিয়তে হিতাধিকাৰীয়ে লাভ কৰিব বিনামূলীয়া বিদ্যুৎ। সূৰ্য ঘৰ লাভ কৰাৰ উপৰিও আপুনিও আপোনাৰ ঘৰত লগাব পাৰে সোলাৰ পেনেল। এয়া আছিল আজিৰ লাখ লাখ লোকৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ ভাল খবৰ। যদি আমাৰ ভিডিঅ'টো চাই পিনি ভাল লাগিলে তেনেহ'লে আমাৰ ভিডিঅ'ৰ এটা লাইক কৰিব, লগতে আপোনাৰ বন্ধু বান্ধৱৰ লগত শ্বেয়াৰ কৰি দিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি অল নটিফিকেশ্যন বেলটো বজাই ৰাখিব, কিয়নো যেতিয়া আমি এনেকুৱা ধৰণৰ হেল্পফুল ভিডিঅ' বনাম পোনপ্ৰথমে আপুনি পাব।